কবিতাৰ শিৰোনাম ভগৱান। কবি প্ৰভাত নাথ। অতি বেছি বৰ বেয়া, অতি ভক্তি চোৰৰ লক্ষণ। বহুত বেছি ভাল মানে হয়তো হ'ব পাৰে কাল। কোনো কালেই মানুহে নিজৰ পিঠিখন নিজে দেখা নাপায়, নেদেখে, চাব নিবিচাৰে বা নাচায়। যিদৰে হাতীয়ে নিজৰে দেহাটো দেখা নাপায় তাৰ প্ৰকাণ্ড কাণ দুখনৰ কাৰণে। প্ৰত্যেক প্ৰতিক্ৰিয়াৰে একাধিক কাৰণ থাকে, থাকিব পাৰে। হয় তাৰণৰ কাৰণে, নহয় মৰণৰ কাৰণে। যিদৰে এতিয়া কৰোনাও এটা সুদূৰ প্ৰসাৰী কাৰণ। প্ৰত্যেকৰে একোটা ভয় থাকে, থাকিব লাগে। এই ভয়টোৱেই হয়তো ভগৱান, নহলে যে কত কি কৰিলেহেঁতেন মানুহে। অথচ কোৱা হয় মানুহেই ভগৱান। হয়, মানুহে কৰিব নোৱাৰা কাম একো নাই। কি ঠিক আপুনিও কাৰোবাৰ বাবে হয়তো এদিন ভগৱান স্বৰূপ হ'ব পাৰে। কাৰণ ভগৱানৰ কোনো প্ৰভেদ অথবা প্ৰকাৰ নাথাকে। অখিল গগৈও এজন ভগৱান হ'ব পাৰে, পৰেশ বৰুৱাও এজন ভগৱান হ'ব পাৰে। যিদৰে হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমীয়াৰ ভগৱান স্বৰূপ বুলি কাৰোবাৰ মনে নকলেও মানি ল'বলৈ যিদৰে বিৰোধীও বাধ্য। বিপদত পৰিলেহে মানুহে ভগৱানৰ নাম লয়, কৃষ্ণ বাসুদেৱ বুলি। তাতেনো কিটো হ'ল, আজিকালি ভক্তয়ো ভগৱানক ব্যৱহাৰ কৰাহে দেখোন দেখা যায়। ভগৱান মানেই ভয় ভক্তি, দেহ মন আত্মাক একত্ৰ কৰি আধ্যাত্মিক হ'ব পৰা এক অলৌকিক শক্তি। কিন্তু বাস্তৱ ক্ষেত্ৰত ক'ব গ'লে মোৰ দেউতাহে মোৰ বাবে একমাত্ৰ ভগৱান। প্ৰহ্লাদৰ দৰে পিতৃবৈৰী ভগৱান ভক্তি আমি নকৰোঁ। যমদগ্নিৰ দৰে মাতৃবৈৰী ভগৱান স্বৰূপ পিতৃও আমাক নালাগে। ৰামৰ দৰে পিতৃ সত্যপালি অমৰ হ'ব পৰা ৰজাও প্ৰজাৰ এতিয়া প্ৰয়োজন নাই। এতিয়া আমাক লাগে এনে এজন ভগৱান যি গান্ধীৰ আদৰ্শৰে অহিংস নীতিৰে এক প্ৰকাৰৰ আমাৰ তাৰণৰ কাৰণ নিৰ্ধাৰণ কৰিব পাৰে। ধন্যবাদ।